ভাৰত চৰকাৰে পৃথিৱীৰ 143খন দেশৰ সৈতে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদক পুনৰ সমৰ্থন জনাই চনদ কাৰ্যকৰী কৰিবলৈ দায়বদ্ধ হৈ আছে। মহাসংঘই সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠত এই চনদ প্ৰয়োগ কৰিবলৈ চৰকাৰক এটা নিৰ্দেশ দিবলৈ আবেদন জনাইছে। এই আহ্বান মহাসংঘৰ কাৰ্যকৰী সভাপতি গোচৰীয়া মতিউৰ ৰহমানৰ। গুৰুত্বপূৰ্ণ বিষয় আমি সুপ্ৰিম কোৰ্টত আমাৰ এই মূল গোচৰটোৰ সৈতে আমি যুক্ত কৰিছোঁ। সেইটো হ'ল ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ 2007 আৰু এই চনদখনত 46টা দফা আছে আৰু এই চনদখন ভাৰতে পৃথিৱীৰ 143খন দেশৰ সৈতে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় জেনেভাত 2007 চনৰ 13 ছেপ্টেম্বৰত সপক্ষে ভোটদান কৰি দায়বদ্ধ হৈ আছে। গতিকে এই চনদ মতে সংখ্যালঘু হৈ গ'লেও একোটা পৃথিৱীৰ ভূখণ্ডত খিলঞ্জীয়া লোকৰ হাততে মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ক্ষমতাৰ অধিকাৰ, শাসনৰ অধিকাৰ সকলো থাকিব লাগে। গতিকে আমি সেইকাৰণে অসমত যিহেতু বিদেশী বহিৰাগতৰ প্ৰব্ৰজনৰ ফলত আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবোৰে ৰাজনৈতিক অধিকাৰ হেৰুৱাইছে, সম্পদৰ অধিকাৰ হেৰুৱাইছে, আমাৰ মাটি বিদেশী আৰু বহিৰাগতই অকুপাই কৰিছে বা কিনি লৈ গৈছে। গতিকে এনেকুৱা এটা অৱস্থাত পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ অসমত কাৰ্যকৰী কৰিবৰ কাৰণে ভাৰত চৰকাৰক যাতে এটা নিৰ্দেশনা জাৰি কৰে সুপ্ৰিম কোৰ্টে, তাৰ কাৰণে আমি এটা আবেদন জনাইছোঁ। আৰু যিহেতু এই চনদৰ প্ৰতি সপক্ষে ভাৰত চৰকাৰে ভোটদান কৰি দায়বদ্ধ হৈ আছে আৰু নিশ্চিতভাৱে এই সাংবিধানিক বিচাৰপীঠতে এই বিচাৰ হৈ এই খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ কাৰ্যকৰী কৰিবৰ কাৰণে হুকুম জাৰি হ'ব আৰু অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াসকলে নিজৰ হেৰুৱা ৰাজনৈতিক ক্ষমতা, ৰাজনৈতিক অধিকাৰ, ভূমি সম্পদৰ অধিকাৰ ঘূৰাই পোৱাৰ এটা ৰাস্তা নিৰ্মাণ হ'ব, নতুন পথ এটা নিৰ্মাণ হ'ব। গুৰুত্বপূৰ্ণ বিষয় আমি সুপ্ৰিম কোৰ্টত আমাৰ এই মূল গোচৰটোৰ সৈতে আমি যুক্ত কৰিছোঁ। সেইটো হ'ল ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ 2007 আৰু এই চনদখনত 46টা দফা আছে আৰু এই চনদখন ভাৰতে পৃথিৱীৰ 143খন দেশৰ সৈতে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় জেনেভাত 2007 চনৰ 13 ছেপ্টেম্বৰত সপক্ষে ভোটদান কৰি দায়বদ্ধ হৈ আছে। গতিকে এই চনদ মতে সংখ্যালঘু হৈ গ'লেও একোটা পৃথিৱীৰ ভূখণ্ডত খিলঞ্জীয়া লোকৰ হাততে মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ক্ষমতাৰ অধিকাৰ, শাসনৰ অধিকাৰ সকলো থাকিব লাগে। গতিকে আমি সেইকাৰণে অসমত যিহেতু বিদেশী বহিৰাগতৰ প্ৰব্ৰজনৰ ফলত আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবোৰে ৰাজনৈতিক অধিকাৰ হেৰুৱাইছে, সম্পদৰ অধিকাৰ হেৰুৱাইছে, আমাৰ মাটি বিদেশী আৰু বহিৰাগতই অকুপাই কৰিছে বা কিনি লৈ গৈছে। গতিকে এনেকুৱা এটা অৱস্থাত পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ অসমত কাৰ্যকৰী কৰিবৰ কাৰণে ভাৰত চৰকাৰক যাতে এটা নিৰ্দেশনা জাৰি কৰে সুপ্ৰিম কোৰ্টে, তাৰ কাৰণে আমি এটা আবেদন জনাইছোঁ। আৰু যিহেতু এই চনদৰ প্ৰতি সপক্ষে ভাৰত চৰকাৰে ভোটদান কৰি দায়বদ্ধ হৈ আছে আৰু নিশ্চিতভাৱে এই সাংবিধানিক বিচাৰপীঠতে এই বিচাৰ হৈ এই খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ কাৰ্যকৰী কৰিবৰ কাৰণে হুকুম জাৰি হ'ব আৰু অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াসকলে নিজৰ হেৰুৱা ৰাজনৈতিক ক্ষমতা, ৰাজনৈতিক অধিকাৰ, ভূমি সম্পদৰ অধিকাৰ ঘূৰাই পোৱাৰ এটা ৰাস্তা নিৰ্মাণ হ'ব, নতুন পথ এটা নিৰ্মাণ হ'ব। গুৰুত্বপূৰ্ণ বিষয় আমি সুপ্ৰিম কোৰ্টত আমাৰ এই মূল গোচৰটোৰ সৈতে আমি যুক্ত কৰিছোঁ। সেইটো হ'ল ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ 2007 আৰু এই চনদখনত 46টা দফা আছে আৰু এই চনদখন ভাৰতে পৃথিৱীৰ 143খন দেশৰ সৈতে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় জেনেভাত 2007 চনৰ 13 ছেপ্টেম্বৰত সপক্ষে ভোটদান কৰি দায়বদ্ধ হৈ আছে। গতিকে এই চনদ মতে সংখ্যালঘু হৈ গ'লেও একোটা পৃথিৱীৰ ভূখণ্ডত খিলঞ্জীয়া লোকৰ হাততে মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ক্ষমতাৰ অধিকাৰ, শাসনৰ অধিকাৰ সকলো থাকিব লাগে। গতিকে আমি সেইকাৰণে অসমত যিহেতু বিদেশী বহিৰাগতৰ প্ৰব্ৰজনৰ ফলত আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবোৰে ৰাজনৈতিক অধিকাৰ হেৰুৱাইছে, সম্পদৰ অধিকাৰ হেৰুৱাইছে, আমাৰ মাটি বিদেশী আৰু বহিৰাগতই অকুপাই কৰিছে বা কিনি লৈ গৈছে। গতিকে এনেকুৱা এটা অৱস্থাত পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ অসমত কাৰ্যকৰী কৰিবৰ কাৰণে ভাৰত চৰকাৰক যাতে এটা নিৰ্দেশনা জাৰি কৰে সুপ্ৰিম কোৰ্টে, তাৰ কাৰণে আমি এটা আবেদন জনাইছোঁ। আৰু যিহেতু এই চনদৰ প্ৰতি সপক্ষে ভাৰত চৰকাৰে ভোটদান কৰি দায়বদ্ধ হৈ আছে আৰু নিশ্চিতভাৱে এই সাংবিধানিক বিচাৰপীঠতে এই বিচাৰ হৈ এই খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ কাৰ্যকৰী কৰিবৰ কাৰণে হুকুম জাৰি হ'ব আৰু অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াসকলে নিজৰ হেৰুৱা ৰাজনৈতিক ক্ষমতা, ৰাজনৈতিক অধিকাৰ, ভূমি সম্পদৰ অধিকাৰ ঘূৰাই পোৱাৰ এটা ৰাস্তা নিৰ্মাণ হ'ব, নতুন পথ এটা নিৰ্মাণ হ'ব। মই আপোনালোকৰ মাজলৈ এটা হেয়াৰ কন্ট্ৰল অইল প্ৰডাক্ট লৈ আহিছোঁ।
যিটোৱে নেকি আপোনাৰ চুলিখিনি দীঘল কৰি তুলিব আৰু উফি নহ'ব আৰু স্মুথ আৰু চিল্কি কৰি তুলিব চুলিখিনি। মই এই প্ৰডাক্টটো 2 মাহ ধৰি পেলাই ইউজ কৰিছোঁ। আপোনালোকে চাব পাৰে মোৰ চুলিখিনি